নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তামুলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সাম 2025ৰ এডুকেশ্যনৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত 2 নম্বৰ আৰু 1 নম্বৰৰ লগতে 4 নম্বৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি আলোচনা কৰিছোঁ। আজি 6 মাৰ্কৰ যিখিনি প্ৰশ্ন আছে সেইখিনিৰ সমাধান আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই বা আগৰ কুৱেশ্যন কেইটাৰ এনচাৰ যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। তাত গৈ তোমালোকে আগৰ 1 মাৰ্ক 2 মাৰ্ক আৰু 4 মাৰ্কছৰ প্ৰশ্নৰ উত্তৰসমূহ চাব পাৰিবা। কুৱেশ্যন নম্বৰ 4, তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া, প্ৰত্যেকটোৰ কাৰণে 6 নম্বৰ কৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাৰ সংগঠন আৰু মানদণ্ড সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শৱলীসমূহ আলোচনা কৰা। উত্তৰটো হ'ব 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগে দিয়া স্কুলীয়া শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিষয়টো কোঠাৰী আয়োগে কিছু সংশোধন কৰে। মাধ্যমিক শিক্ষা আয়োগৰ মতে স্কুলীয়া শিক্ষা হ'ল 11 বছৰীয়া। ইয়াৰ প্ৰথম 5 বছৰ হ'ল নিম্ন প্ৰাথমিক, 3 বছৰ হ'ল উচ্চ প্ৰাথমিক আৰু শেষৰ 3 বছৰ উচ্চতৰ মাধ্যমিক স্বৰূপে বিভক্ত কৰা হৈছিল। সেইদৰে স্নাতক পৰ্যায়টো 3 বছৰীয়া আৰু স্নাতকোত্তৰ পৰ্যায়টো 2 বছৰীয়া কৰা হৈছিল। কোঠাৰী আয়োগে লক্ষ্য কৰে যে এই ব্যৱস্থাটো সমগ্ৰ দেশতে কাৰ্যকৰী কৰা নহ'ল, কেৱল 5খন ৰাজ্যতহে এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্ৰ দেশতে মাত্ৰ শতকৰা 25% মাধ্যমিক স্কুলেহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয়। সেইবাবে এই গাঁথনিৰ পৰিহাৰ কৰা হয় আৰু 10+2+3 নতুন গাঁথনিৰ পৰামৰ্শ দিয়া হয়। কোঠাৰী আয়োগে শিক্ষাৰ গাঁথনি 10+2+3 ভিত্তি হ'ব লাগে বুলি গুৰুত্ব প্ৰদান কৰিছে। এই গাঁথনিৰ পৰ্যায়ক্ৰমে 20 বছৰৰ ভিতৰত কাৰ্যকৰীকৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। নতুন আঁচনি অনুসৰি একাদশ শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা বিশেষীকৰণ কৰা। প্ৰাক বিশ্ববিদ্যালয় অধ্যয়নসূচী বিশ্ববিদ্যালয় আৰু সংঘবদ্ধ কলেজবোৰৰ পৰা মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। আয়োগৰ মূল প্ৰতিবেদনখনত দেশৰ শিক্ষা সাংগঠনিক ব্যৱস্থাৰ এক পুনৰ গঠনৰ ব্যৱস্থা এই অধ্যায়ৰ মাধ্যমেৰে দাঙি ধৰা হৈছে। প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সামৰি লোৱা শিক্ষাৰ গাঁথনি ব্যৱস্থাৰ লগত জাতীয় বিকাশৰ বিশেষ সম্বন্ধ আছে। শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ মুঠ সময়সীমাৰ লগত শিক্ষাৰ গুণমান ৰক্ষা কৰা আৰু দেশৰ মানৱ সম্পদৰ পূৰ্ণ প্ৰয়োগ কৰাৰ বিষয়টো জড়িত হৈ আছে। এই প্ৰসংগত আয়োগৰ পৰামৰ্শবোৰৰ চমু বৰ্ণনা তলত দাঙি ধৰা হ'ল। আয়োগৰ মতে যিকোনো শিক্ষা ব্যৱস্থাৰে এই মানদণ্ড 4টা দিশৰ ওপৰত নিৰ্ভৰ কৰে। দিশকেইটা হৈছে: পইণ্ট নম্বৰ 1, শিক্ষাৰ গাঁথনিৰ ভিন ভিন পৰ্যায়কৰণ আৰু তাৰ মাজত ৰক্ষা কৰা পাৰস্পৰিক সম্বন্ধ। পইণ্ট নম্বৰ 2, ভিন ভিন পৰ্যায়ে সামৰি লোৱা সময়সীমা। পইণ্ট নম্বৰ 3, শিক্ষক পাঠ্যক্ৰম, শিক্ষা পদ্ধতি, পৰীক্ষণ ব্যৱস্থা, স্কুল ঘৰ আৰু শিক্ষণ সঁজুলি আদিৰ প্ৰয়োগকৰণৰ পৰিমাণ আৰু তাৰ গুণমান বিশিষ্টতা। পইণ্ট নম্বৰ 4, উপলব্ধ শিক্ষাৰ সা সুবিধাবোৰ প্ৰয়োগকৰণ। আয়োগে আঙুলিয়াই দিছে যে 4টা দিশৰ এটা আনটোৰ লগত সম্বন্ধযুক্ত যদিও ইয়াৰ প্ৰতিটো দিশ সমানে গুৰুত্বপূৰ্ণ নহয়। আয়োগৰ মতে শিক্ষাৰ উপলব্ধ হোৱা সা সুবিধাবোৰৰ পূৰ্ণ প্ৰয়োগ কৰাটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। উল্লেখযোগ্য যে এই দিশটোৰ প্ৰতি বৰ্তমান অৱস্থাত শিক্ষা ব্যৱস্থাৰ আৰু শিক্ষাৰ অনুষ্ঠানবোৰত বিশেষভাৱে অৱহেলা কৰা দেখা যায়। কুৱেশ্যন নম্বৰ বি, মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যবোৰ আলোচনা কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, প্ৰতিৰোধমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ নিবাৰণ কৰা। মানসিক স্বাস্থ্য বিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবোৰ, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজন সমস্যাসমূহৰ বিষয়ে বুজি পোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। দ্বিতীয় কাৰ্যটো হৈছে প্ৰতিকাৰমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰোগ্যমূলক কাৰ্যহে মূলতঃ চিকিৎসা কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মানসিক স্বাস্থ্য বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰতে সহায় নকৰে। ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসা কৌশলসমূহ
জনাৰ ক্ষেত্ৰত আমাক সহায় আগবঢ়ায়। তৃতীয় কাৰ্যটো হৈছে সংৰক্ষণমূলক কাৰ্য। ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল'ব লগা উপায়, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধ জ্ঞান প্ৰদান কৰে। মানৱ জীৱনৰ আৰু মানৱ কল্যাণ সাধনৰ কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য। কুৱেশ্যন নম্বৰ চি, মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে লিখা। শিক্ষা আহৰণৰ ক্ষেত্ৰত আগ্ৰহ আৰু মনোযোগৰ গুৰুত্ব অনস্বীকাৰ্য। আগ্ৰহৰ অভাৱত কোনো কামত মনোযোগ দিব নোৱাৰি। মনোযোগৰ অভাৱত কোনো কাম ভালদৰে শিকাও সম্ভৱপৰ নহয়। শিক্ষাৰ্থীৰ মনত শিক্ষা বিষয়ৰ প্ৰতি আগ্ৰহ আৰু মনোযোগ সৃষ্টি কৰাই হৈছে শিক্ষকৰ প্ৰধান দায়িত্ব। আগ্ৰহে মনোযোগৰ সৃষ্টি কৰে আৰু কামত উদ্দীপনা যোগায়। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব অতি বেছি। শিক্ষাবিদসকলে মনোযোগ আৰু আগ্ৰহক শিক্ষাৰ মূল উপাদান বুলি স্বীকাৰ কৰিছে। ইয়ে শিক্ষাৰ্থীক জ্ঞান আহৰণৰ লক্ষ্য বা উদ্দেশ্যত উপনীত হ'বৰ বাবে পথৰ সন্ধান দিয়ে। সেয়েহে মনোযোগ আৰু আগ্ৰহ যে শিক্ষাৰ গ্ৰহণৰ উপায়, সেই বিষয়ে কোনো সন্দেহ নাই। কুৱেশ্যন নম্বৰ ডি, আত্মবিশ্বাস আৰু দলীয় মনোভাৱ জগাই তোলাত শাৰীৰিক শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। শাৰীৰিক শিক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ শৰীৰৰ প্ৰতি সচেতন কৰি তুলিব পাৰি। এনে শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে শাৰীৰিক দুৰ্বলতা, ৰোগ ব্যাধি আদিৰ পৰা নিজকে বচাই ৰাখিব পাৰে, যিয়ে আত্মবিশ্বাসী হোৱাত সহায় কৰে। শাৰীৰিক শিক্ষাৰ জৰিয়তে শিশুৱে শাৰীৰিক অংগ প্ৰত্যংগ উপযুক্তভাৱে সঞ্চালন কৰাৰ সুযোগ পায়। ফলত সিহঁতৰ কৰ্মদক্ষতা বা ক্ষমতা বৃদ্ধি পায়। শাৰীৰিক শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক অৱসাদ দূৰ কৰে। ফলত সিহঁতৰ শৰীৰ মন ভালে থকাৰ উপৰিও কৰ্মদক্ষতা বৃদ্ধি পায়। শাৰীৰিক শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাতৃত্ববোধ, সহনশীলতা, সহযোগিতা, শ্ৰদ্ধা, বন্ধুত্বভাৱ আদি সামাজিক গুণৰ বিকাশ সাধন হয়। কুৱেশ্যন নম্বৰ ই, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কি? প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য লিখা। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এডৱাৰ্ড লি থৰ্নডাইকৰ সংযোগবাদ শিক্ষণ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ মতে শিক্ষণ হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধনৰ ফল। চমুকৈ ইয়াক এছ-আৰ চুক্তি তত্ত্ব বোলে। পৰিৱেশে উদ্দীপক প্ৰদান কৰে, যাৰ প্ৰতি ব্যক্তিয়ে সংবেদনৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ এই চুক্তি বা সংযোগ ক্ৰিয়াক পুনৰাবৃত্তিৰ দ্বাৰা শক্তিশালী কৰিব পাৰি। আমি যেতিয়া কোনো বিষয় নতুনকৈ শিকিবলৈ চেষ্টা কৰোঁ, তৎক্ষণাত তাক বুজা বা আয়ত্ত কৰা আমাৰ বাবে সম্ভৱ নহয়। যেতিয়ালৈকে আমি কৃতকাৰ্য লাভ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে বাৰে বাৰে চেষ্টা কৰিব লাগে। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে ভুল নাইকিয়া কৰে আৰু শুদ্ধ প্ৰচেষ্টা অৱলম্বন কৰাত সহায় কৰে। অভ্যাসৰ বলত আমি নতুন বিষয় সহজে আয়ত্ত কৰিব পাৰোঁ। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে ভুল নাইকিয়া কৰে আৰু শুদ্ধ প্ৰচেষ্টা অৱলম্বন কৰাত সহায় কৰে। অভ্যাসৰ বলত আমি নতুন বিষয় সহজে আয়ত্ত কৰিব পাৰোঁ। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে এইটো সহজ কৰে। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক তাৎপৰ্য তলত দিয়া ধৰণৰ। এই শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীক নিজস্বভাৱে পুনৰ চেষ্টাৰ দ্বাৰা বিভিন্ন বিষয়ত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম কৰে। শিক্ষাৰ্থীয়ে আকাংক্ষিত ফল পোৱাৰ আগতে ব্যৰ্থ চেষ্টা কৰিবলগীয়া হয়। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থী হতাশ হ'ব নালাগে। শিক্ষাৰ্থীৰ মূল লক্ষ্য হ'ব লাগে বাৰে বাৰে চেষ্টা কৰা। এই পদ্ধতিয়ে ক্ৰিয়াৰ যোগেদি শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মানুহে তেওঁলোকৰ দৈনন্দিন জীৱনৰ সমস্যাবোৰ এই পদ্ধতিৰ জৰিয়তে সমাধান কৰিব পাৰে। এই শিক্ষণ পদ্ধতিৰ যোগেদি বেয়া অভ্যাস ত্যাগ কৰিব আৰু ভাল অভ্যাস গঠন কৰিব পাৰি। বুদ্ধিত প্ৰখৰ ল'ৰা ছোৱালীতকৈ অনগ্ৰসৰ বুদ্ধিৰ ল'ৰা ছোৱালীৰ বাবে এই পদ্ধতি বেছি উপযোগী।